আজি মই কওঁ যে মই জুবিন গাৰ্গৰ অনুৰাগী নহয়। অলপ ভাবিব কি কৈছে ই, যে মদ পানী খাই গ'লে নেকি নে কি কথা, সেইবিলাকতো মোক ক'বলৈ কোনো বাঞ্ছনীয় নহয় আপোনালোকৰ লগত। সঁচা কথা যে মই জুবিন গাৰ্গৰ অনুৰাগী নহয়। আৰু যেতিয়ালৈকে মই জুবিন গাৰ্গৰ এইবিলাক যি দৃষ্টিপটত যিখিনি ওলাইছে সেইখিনি সঠিকভাৱে মাৰ্গদৰ্শন কোনে কৰিব নকৰিব, চৰকাৰে কৰিব। আজিকালি চৰকাৰে হাতত লৈ লৈছে, আৰু চৰকাৰ মানে হ'ল কি আৰু ৰজা, আৰু ৰজা মানে হ'ল কি ৰ মানে ক'লে ৰ'ব লাগিব, যা মানে ক'লে যাব লাগিব, সেইটো হ'ল ৰজা হ'ল। অৱশ্যে এইটো বেলেগ কথা যে আমি আমাৰ নিচিনা সৰু মানুহে ভোট দি পেলাই আমি চৰকাৰকে জিকাওঁ, চৰকাৰখন বনাই দিওঁ যে আমাৰ কাম বহুত থাকে, সৰু সুৰা কাম, তো চৰকাৰে দেশখন চলাব বা ৰাজ্যখন চলাব, সেইটো বেলেগ কথা। কিন্তু ঘটনা হ'ল কি, প্ৰসংগক্ৰমে ক'বলৈ যাওঁ যে অলপ আগতে মই যিটো ক'লোঁ যে আমাৰ জুবিন গাৰ্গৰ ন্যায়, যিটো কথা ক'লোঁ ন্যায়টো বাদ দিয়ক, মইতো হেৰি নহয়, অনুৰাগী নহয় বুলি ক'লোঁ ন তেখেতৰ। তো ঘটনাটো হ'ল কি, সঁচাকৈ নহয় মই তেখেতৰ অনুৰাগী। কাৰণ তেখেতক অনুৰাগী যদি হ'বলৈ যাওঁ নহয়, আজিকালি চৰকাৰৰ হাতত বেছি পইচা, আপুনি ভোট দিয়ে জিকায়, 1500 টকীয়াত আপুনি বিক্ৰী হয়, 1000 টকীয়াত বিক্ৰী হয়, 500 টকীয়াতো ভোট বিক্ৰী হয়, 100 টকীয়াতো ভোট বিক্ৰী হয়, আৰু শেষ মুহূৰ্তত 10 টকাটো অকণমান মদ চুলাই খাবলৈ পালে 10 টকাটো মুঠ বিক্ৰী হয়। তো চৰকাৰখন বনাইতো আপোনালোকে দিছে, ময়ো দিছোঁ নিশ্চয়, সেইটো বেলেগ কথা। তো এতিয়া ঘটনাটো হ'ল যিটো ক'লোঁ যে ন্যায়টো পাবৰ কাৰণে জুবিন গাৰ্গক, স্বৰ্গীয় জুবিন গাৰ্গ, কিন্তু মোৰ মনত আৰু মোৰ অন্তৰত কিন্তু তেখেত মৰা নাই, ঢুকুৱা নাই দেই। আপোনালোকে ভাবিব পাৰে ই কি এনেকুৱা ধৰণৰ কথা কৈছে, কণ্ট্ৰভাৰ্চিয়েল কৰিব পাৰিলে আপোনালোকে কৰক মোক লৈ পেলাই, মোৰ কোনো আপত্তি নাই, মোৰ আগলৈও নাই, কোনো পিছলৈও নাই। ইয়াত যিখিনি আঁচনি পাই আছে সিহঁতে এই বস্তুটোত ব্যৱধান এটা আনি দিছে। জুবিন অনুৰাগী এটা সময়ত লাহে লাহে চৰকাৰৰ অধীনস্থ, এইটো কি কয়, হিতাধিকাৰী। জুবিন অনুৰাগী লাহে লাহে চৰকাৰ, ইয়াত চৰকাৰ মই বিজেপি বুলি ক'বলৈ যোৱা নাই, কংগ্ৰেছো হ'ব পাৰে, আৰু ইয়াত আৰু কোন আছে, AJP, এইবিলাক বিভিন্ন মুঠতে চৰকাৰ, মুঠৰ ওপৰত চৰকাৰে চলাই আছে। জুবিনৰ গোটেই বস্তুখিনি আয়ত্ব কৰি ল'লে চৰকাৰে। যদি ভিডিঅ'টো চাই আছে আপোনালোকে, অলপমান ভালকৈ মৰেলিটি হিচাপত চাব, আৰু চেনেলটোৰ বিষয়ে অকণমান চাব। মোৰ আৰু এটা নিউজ চেনেলো আছে, মই দিম। সেই নিউজ চেনেলটোত আপোনালোকে, মোৰ তাত একচুৱেলি ডকুমেণ্টেৰী লঞ্চ হ'ব, কিন্তু ঘটনাখিনি মই ফ্লুৱেণ্টলি ক'ব গৈছোঁ। ইয়াত বহুত ডাঙৰ ডাঙৰ এই কি কয় আপোনাৰ প্ৰতিদিন টাইমত নিকুমন নেকি, সি এটা এই কৰি আছে কণ্ট্ৰভাৰ্চি, দেৱালী লৈ পেলাই। আজিলৈকে কোনো মিডিয়া চেনেল কিন্তু 3 দিন 4 দিনৰ কাৰণে উপবাসত নগ'ল। উপবাসত কোন যায়? আমাৰ নিচিনা মিডিল ক্লাছ। আৰু মোৰ থিমটো হৈছে মিডিল ক্লাছ লেন্স। এইটো অকণ দীঘলীয়া ভিডিঅ' হৈ গ'ল, আপোনালোকে বস্তুটো চাব। মোৰ প্ৰথম থিমটোৱে হৈ গ'ল যে জুবিনদাৰ ক্ষেত্ৰত যিটো ক'লোঁ আপোনালোকৰ ইতিমধ্যে, যে ন্যায় ক্ষেত্ৰত জুবিনদাক আমি ডাইৰেক্টলি সহায় কৰিব নোৱাৰোঁ। ন্যায় কোনে দিব কোনে নিদিব সেইটো আমি নাজানো। জুবিন অনুৰাগীখিনি যে হিতাধিকাৰী কৰিব পৰা ক্ষমতাও আছে বিভিন্ন ধৰণৰ চৰকাৰৰ, সেইটো আমি জানো। আৰু আমাৰ বিশেষকৈ অসমত
বাসিন্দাৰ খিনিৰ কথা কৈছোঁ মই যখন বুজি পাব বস্তুবিলাক আৰু এইবিলাক নাটকীয় ৰূপ দি লাভ নাই যে মদ খালেহে জুবিন দাক ভাল পাব লাগিব তেনেকুৱা নিচিনা কোনো কথা নাই জুবিন গাৰ্গক মদ খালেহে যে ভাল পাব লাগিব তেনেকুৱা কোনো কথা নাই তেওঁ সৃষ্টি আমাৰ ডক্টৰ ভূপেন হাজৰিকাদেৱ আমাৰ অসমৰ জ্যোতিষী আছিলে আৰু তেখেতে তেওঁ জ্যোতিষী গুৰু মানে শিষ্য আছিলে জুবিন গাৰ্গ এণ্ড জুবিন গাৰ্গ তেখেতে নিজে বিশৃংখল হোৱা অসমীয়া সংস্কৃতিটো একলগ কৰি থৈ গ'ল মদেই খাই হওক ভাঙেই খাই হওক আৰু আমিতো বাদেই দিয়ক এতিয়া অসমৰ ৰাজনীতিয়ে কি কৰি আছে অসমৰ প্ৰশাসনে তেওঁক লৈ ৰাজনীতি কৰি আছে সিমানেই কথা ন ক'ত বুজি পাব খাৰ খোৱা অসমীয়া এতিয়াতো বাদ দিয়ক দুসাঁজ ভাত পাই আছে ন ৰাইজে 1500 টকীয়াত আৰু কি লাগে